Hello everyone, welcome back to my channel. আৰু আজি জোৰোণ গতিকে কইনা ৰেডি হৈ আছে মই আৰু বুবু অলৰেডি ৰেডি হৈ গ'লো আৰু এইপিনে সব প্ৰিপাৰেশনছ হৈ আছে দৰাও আহিব আৰু আপোনালোকক ক'বলৈ থাকিয়ে গ'ল নহয় বিয়া মোৰ বা মাতুবাৰ মোৰ আপাৰ ছোৱালী আৰু খুব ধুনীয়া লাগিছে তাক দেখিবলৈ আজিৰ দিনটোত ইপিনে অকণমান ফটোগ্ৰাফি ৰিল চিলছ কিবা কিবি এইবোৰ হৈ আছে আৰু ইপিনে পুৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈ আছে দৰা আহিবলৈয়ে হ'ল আৰু এইপিনে আমাৰ দৰাঘৰীয়া মানুহ আহি উপস্থিত হ'লহি আৰু আমি দৰা আদৰিবলৈ ৰখি আছোঁ আৰু ইয়াতে কৈ থওঁ ছোৱালীঘৰীয়া মানুহ হৈছে অসমীয়া আৰু ইপিনে দৰাঘৰীয়া মানুহ হৈছে বেংগলী মানে ছোৱালী অসমীয়া আৰু দৰা বেংগলী গতিকে দুটা কালচাৰ ফ'ল' কৰা হৈছে
দেউতাক, এইপিনে কইনাৰ মাক, মাহীয়েক মানে মোৰ মা। এয়া ভাত কমাই আনি আছে, ঢেৰ ভাত লৈছে, ভাতৰ পাহাৰ। এইপিনে গোটেই ফেমিলি মানুহখিনিয়ে বহি আছে, মানে একেলগে সকলোৱে খাইছে। আৰু এইপিনে বৰমাক কেনেকুৱা পাইছে বনোৱাটো? মই বনাইছোঁ। বহুত কষ্ট কৰি গৰমত ঘামি জামি বনাইছোঁ। এইপিনে গৰমত ঘামি জামি বনোৱাজনী মই নহয় দেই, এয়া পুচুৱে মানে কইনাৰ পাইছা আৰু ন? আৰু এয়া কইনাৰ বায়ে। ধন্যবাদ। কেনেকুৱা পাইছা খানা? ইমান ৰাতিপুৱাৰ পৰা কষ্ট কৰি বনাই আছোঁ। আপোনালোকে ভাল পালেই মোৰ ভাল আৰু। এক্টিং নহয়, সঁচাকৈ কৈ দিয়া। খাবলৈ ক'লো আৰু এনেকৈ ফূৰ্তি ফাৰ্তা কৰি নাচ গান কৰি জোৰোণ শেষ হ'ল আৰু দৰা ঘৰৰ মানুহ যাবলৈ ওলালে। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ নেক্সট ভিডিঅ'সমূহ চাব আৰু এনেদৰে মৰম দি থাকিব। ধন্যবাদ।